হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। আকৌ আজি এটা লৈ আহিছোঁ মিনি ব্লগ আপোনালোকলৈ বুলি। মানে এইফালে আমি দেখিছে নহয়, পূৰা ধুনীয়াকৈ ওলাই কৰি লৈছোঁ। আৰু মই এই ভিডিঅ'টোত মানে ফিল্টাৰ লগাইছোঁ কাৰণে বেছি বগা দেখিছে, অলপ মানে একদম ফিল্টাৰটোত বেছি বগা দেখিছে। বাৰু যি কি নহওক, মানে আজি আমি গৈ আছোঁ, মানে বহুত দিনৰ সপোন এটা আছে যে নিজৰ বুলিবলৈ, মানে এখন ঘৰ হওক। সেয়েহে মানে ঘৰৰ কাৰণে মানে বস্তুখিনি আনিবলৈ এইফালে মই ভণ্টিহঁত একদম পূৰা ধুনীয়াকৈ ওলাই আহিছোঁ। আৰু আপোনালোককো দেখাওঁ, আপোনালোকৰ ভিডিঅ'টো চাই যাব দেই। আমাৰ বজাৰখন মানে আপোনালোককো দেখাম, আপোনালোকে চাব দেই গাইছ। আৰু আমি এইপিনে পাই গ'লোঁ সেই পাৰ্চেল এটা ল'বলৈ। পাৰ্চেল এটা অৰ্ডাৰ দিয়া আছিলে, ভণ্টিয়ে দিছিলে। আৰু পাৰ্চেলটোত কি আছে আপোনালোকক দেখাম বাৰু পিছত। আৰু এইফালে আহি পাৰ্চেলটো লৈ পেলাই এইফালে আহিলোঁ হাৰ্ডৱেৰ দোকানত, মানে বস্তু ল'বলৈ। তাৰপিছতে এইফালে ভণ্টি আৰু এইপিনে কি বজাৰ কৰোঁ আপোনালোকে চাই যাব দেই, ভিডিঅ'টো শেষলৈকে চাব বাৰু। এইফালে ইয়াত পাই গ'লোঁ আমি বজাৰ। তাৰপিছতে এইফালে এয়া পইচা তুলি কৰি ল'লোঁ। তাৰপিছতে আহি এইফালে এয়া মাংস ল'লোঁ, ভণ্টিও ল'লে, ময়ো ল'লোঁ। আৰু তাৰপিছতে এইফালে ইয়াত পাৰ্চেল আছে, আকৌ ল'ৰালে কাপোৰ লোৱা হ'ল। তাৰপিছতে ভণ্টিয়ে লৈছে এখন দোকানৰ পৰা, আৰু ইয়াৰ পৰা লৈছোঁ মই মাছ, যিহেতু এইখন দোকানত মাছ নাছিলে। আৰু লৈ লওঁ ব'লক। আৰু এইফালে আমি বজাৰ সমাৰ কৰি লৈ পেলাই আমি এইফালে আহিছোঁ ঘুগুনি খাবলৈ, যিহেতু আমি বজাৰলৈ আহিলে প্ৰায় মানে ঘুগুনি খাওঁৱেই। আৰু একদম মানে গৰমত ষ্টাৰ কৰি মানে একদম অৱস্থা নাইকিয়া হৈ গ'ল, চুলি তুলি ভাজ নাইকিয়া। তাৰপিছত এইফালে ঘুগুনি বনাই আছে, এতিয়া আমি খাই লওঁ দেই। আমি ঘুগুনি খাব আহিছোঁ, ঘুগুনি তেখেতে খুৱাব। এইফালে একদম পুৰা 1 ঘণ্টা ওপৰত লাগিলে আমি কৃষ্ণ প্ৰভু জয় ভোলেনাথ বাবা। আমি বজাৰত 1 ঘণ্টা ওপৰত লাগিলে কৃষ্ণ প্ৰভু জয় ভোলেনাথ, 1 ঘণ্টা ওপৰত লাগিলে বজাৰত থাকোঁতে, কথা চথা পাতি বস্তু ৰেডি কৰোঁতে, বস্তু ৰেডি কৰোঁতে মানে 1 ঘণ্টা লাগিলে। আৰু বস্তুখিনি আজি নিদিয়া, কাইলৈ দিব। আৰু আকৌ আপোনালোকক কাইলৈ যেতিয়া বস্তুখিনি নামাবহি, তেতিয়া ভিডিঅ' বনাই দিম দেই। আজিকালি ইমানে, বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ঘুগুনি চুগুনি খাই পুৰা এনজয় কৰিলোঁ। ঘুগুনি খোৱাখিনি আপোনালোকক দেখাবলৈ এইটো পাৰ্চেল আনবক্সিং কৰি দিলোঁ ভুলতে। ৰকচোন মই দেখাই দিম এইটো কি পাৰ্চেল, আপোনালোকে কি এইটো বস্তু আপোনালোকে ধৰিব পাৰিছেনে? আপোনালোকক দেখাই আছোঁ, চুপ থাক না। এইটো পিছত পাৰ্চেলটো ঘূৰাই ল'ব, এনেকৈ দিলেও ঘূৰাই ল'ব। বাপেক এটা নল'ব। এই পাৰ্চেল গাইছে, এই পাৰ্চেল তাই পাৰ্চেল মই আনিছোঁ। মই তাই এদিন লগাব, মই এদিন লগাম। এয়া একে নেলো কাটি দিম গাইছে, ৰ'ব দেই। পাৰ্চেলটো চাব দেই। ৱাও, কি মজা লাগিছে। মোক চুবলৈ দে, এৰি যাব দুলুবাই। আৰু অৱশেষত মানে যদি আমি এইটো কেনেকৈ লগাই লুটিয়াই পুটিয়াই চালোঁ গাইছ, আমাৰ দ্বাৰা নহ'ল। আৰু পাৰ্চেলটো কেঞ্চেল, মানে ৰিটাৰ্ণ কৰি দিয়া হ'ল। আৰু কাইলৈ হেনো লৈ যাবগৈ। আৰু আপোনালোকে জানে নেকি, ক'বচোন এডাল কেনেকৈ লগাই? আমি বাৰু নোৱাৰিলোঁ, আমাৰ দ্বাৰা নহ'ল। আজি কাৰণে বাই 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 বাই।